এয়া আপোনালোকে দেখিবলৈ পাইছে গাখীৰখিনি ষ্ট'ৰ কৰি থোৱা আছিলে আৰু গাখীৰখিনি ধুনীয়াকৈ ফাটি আছে। সেই ভাবিলোঁ গাখীৰখিনিৰে পনীৰকে বনাওঁ আৰু লগতে আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ। প্ৰথমতে আমি গাখীৰখিনি গৰম কৰি ল'ম। হেতাখনেৰে আমি অলপ লৰাই দিম। পিছত আমি ইয়াত দিম নেমু ৰস। সেই নেমু ৰস এনেকৈ উলিয়াই লৈছোঁ, দেখিছে। নেমু ৰসখিনি দিয়াৰ পিছত আমাৰ গাখীৰৰ চানাটো ফাটি পেলাই ধুনীয়াকৈ ওলাই যাব। আধা টুকুৰা নেমু ৰসেই এই গাখীৰখিনি ফাটিবলৈ চাফিচিয়েণ্ট হৈ যায়। সেইখিনি চানাটো ফাটি যোৱাৰ পিছত আমি ইয়াক চেকনিৰে ভালকৈ চেকি দিম। গাখীৰৰ চানাখিনি চেকিবলৈ এতিয়া চাফা কাপোৰ এখন লৈ ল'ব। এতিয়া আপোনালোকে দেখিবলৈ পাইছে আমি চেকনিখনত ধুনীয়াকৈ চানাখিনি চেকি আছোঁ। অলৰেডি আমাৰ চানাখিনি চেকি হৈছে। ইমান ধুনীয়াকৈ আমি চানাখিনি চেকি ওলাইছোঁ, আপোনালোকে দেখিবলৈ পাইছে ভিডিঅ'ত। এতিয়া আমি চানাখিনিত থকা পানীখিনি কাপোৰেৰে চেপি পেলাই ধুনীয়াকৈ উলিয়াই দিম। এতিয়া আমাৰ চানাখিনিৰ পৰা পানীখিনি একেবাৰে নাইকিয়া হৈ গৈছে, আপোনালোকে দেখিবলৈ পাইছে ভিডিঅ'ত। এতিয়া আমাৰ চানাখিনিত অলপমান ময়দা ছটিয়াই দিছোঁ। ময়দাখিনি ছটিওৱাৰ পিছত আমি ইয়াক অলপ মঠি দিব লাগিব। অলৰেডি আমাৰ এই পনীৰখিনি তৈয়াৰ হৈছেই। আমি ইয়াক অলপ সময়ৰ কাৰণে কেইঘণ্টামানৰ কাৰণে ইয়াক ষ্ট'ৰ কৰি থৈ দিম ৰেফ্ৰিজাৰেটৰত। সেইকাৰণে আমি টিফিন বক্স এটা লৈছোঁ আৰু টিফিন বক্সতে ইয়াক ষ্ট'ৰ কৰি থৈ দিম।